নলবাৰীত চুচৰাই আৰক্ষী আটক কৰিলে যুৱ ছাত্ৰ পৰিষদ আৰু নলবাৰী কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকলক। নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় নলবাৰী মেডিকেল কলেজ আৰু হস্পিটেলৰ লগত সংযুক্ত কৰি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ মেডিচিন বিভাগৰ বহি বিভাগৰ লগতে সকলো বিভাগ বন্ধ কৰি ৰোগীসকলৰ মাজত যি হাহাকাৰময় অৱস্থা কৰিলে। এই ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতি আৰু নলবাৰী জিলা প্ৰদেশ কংগ্ৰেছ কমিটিয়ে চিকিৎসালয়ৰ বাকৰিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি এটা সমদল উলিয়াইছিল। অসম চৰকাৰৰ মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা লগতে স্বাস্থ্য বিভাগৰ এই হঠকাৰী সিদ্ধান্ত ধিক্কাৰ জনাই প্ৰতিবাদকাৰীসকলে নলবাৰীৰ বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰায় 5 শতাধিক ছাত্ৰকৰ্মী, ৰাজনৈতিক নেতাকৰ্মীৰ উপস্থিতিত কৰা হয় প্ৰতিবাদস্থলীৰ পৰা আৰক্ষীয়ে চুচৰাই আটক কৰে যুৱ ছাত্ৰ পৰিষদ, নলবাৰী জিলা সভাপতি নিৰুদ দাস আৰু সাধাৰণ সম্পাদক যোগেশ কলিতা আৰু নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ৰাতুল পাটোৱাৰী আৰু সম্পাদক দিব্যজ্যোতি হালৈক লগতে বহু কেইজন প্ৰতিবাদকাৰীক। চৰকাৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়, তাৰ পাছত তেখেতে মন্ত্ৰী হয়, তেখেতৰ যি কথা তাৰ পাছত নলবাৰী ৰাইজক তেখেতে আবুৱা ভৰালে। গতিকে এনেকুৱা এজন মন্ত্ৰীক অহা সময়ছোৱাত নলবাৰীৰ ৰাইজে উচিত প্ৰত্যুত্তৰ দিব। আৰু আমি আপোনালোকৰ মাধ্যমেৰে কওঁ যে জয়ন্ত মল্ল বৰুৱাদেৱ যদি অসমৰ শক্তিশালী মন্ত্ৰী হয়, তেখেতে নলবাৰী চিকিৎসা মহাবিদ্যালয় স্থাপন কৰক, সমান্তৰালভাৱে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ স্থিতাৱস্থা ভাল ৰাখক। অন্যথই কিন্তু তেওঁ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মন্ত্ৰী বুলি দম্ভালি মাৰাৰ অৰ্থ নাথাকিব। আমি আহ্বান জনাওঁ জয়ন্ত মল্ল বৰুৱাদেৱক শ্বহীদ মুকুন্দ কাকতিৰ চিকিৎসালয়ৰ স্থিতাৱস্থা ভাল থাকক। ডিজিটেল ডেস্ক ৰিপৰ্ট, নিউজ টাইম। আপনি ভিতরে না দেখাই আর ডিজেল পানিয়া আমরা তো হয়ে গেছে কোথায় কি কব বাইদেউ, কি কব বাইদেউ আমাৰ মঞ্চ নিৰপেক্ষ কণ্ঠ। অসম আৰু অসমীয়াৰ স্বাৰ্থত আমি দিম শুদ্ধ আৰু নিৰপেক্ষ খবৰ। সৰ্বহাৰাৰ অভাৱ অভিযোগ নিষ্পত্তি কৰাই আমাৰ লক্ষ্য। আপোনাৰ প্ৰতিটো সমস্যা চৰকাৰ প্ৰশাসনক দৃষ্টি কৰোৱাত আমি দায়বদ্ধ। অভিযোগৰ সত্যতা নিৰূপণ কৰা আমাৰ নহয়, আইনৰ দায়িত্ব। নিৰ্ভীক নিৰপেক্ষতাৰ প্ৰতিশ্ৰুতিৰে চাই থাকিব আপোনাৰ প্ৰিয় ডিজিটেল চেনেল নিউজ টাইম।